নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। হঠাতে লাগিল হাহাকাৰ, ভাঙি পৰিল সোৱণশিৰি ডেম। বিপদত পৰিব পাৰে লখিমপুৰ আৰু মাজুলী। যিকোনো সময়ত আহিব পাৰে সোৱণশিৰিৰ পানী। লখিমপুৰ আৰু মাজুলী হ'ব পাৰে অতি ভয়াৱহ। ২৭ অক্টোবৰ ২০২৩ সময় ১১টা ৩০ত সংঘটিত হৈছে এই দুৰ্ঘটনা। হুৰাহুৰে ভাঙিলে পাহাৰ। জানিব পৰা গৈছে ৩০জনকৈ লোকৰ মৃত্যু হৈছে আৰু ইটোৰ পাছত সিটো সহিছে গৰা। Music Studio. Good.